নমস্কাৰ নেটৱৰ্ক আসাম ইউটিউব চেনেললৈ মই ৰাকেশ দত্তই আপোনালোকক স্বাগতম জনাইছোঁ। বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী হ'ল সৰস্বতী। মাঘ মাহৰ শুক্লা পঞ্চমী তিথিত সৰস্বতী পূজা পালন কৰা হয়, যাৰ বাবে এই পূজাক বসন্ত পঞ্চমী পূজা বুলিও কোৱা হয়। জ্যোতিষ বিজ্ঞান অনুসৰি যেতিয়া মানুহৰ ৰাহুৰ দশা চলি থাকে বা জ্ঞান বুদ্ধি বিলোপ পায়, তেতিয়া সৰস্বতী পূজা কৰিব দিয়া হয়। জ্যোতিষ বিজ্ঞান অনুসৰি সৰস্বতী পূজাই জ্ঞান বুদ্ধি বিকাশত সহায় কৰে। বিভিন্ন অশুভ গ্ৰহৰ প্ৰভাৱত যেতিয়া সঠিক সিদ্ধান্ত গ্ৰহণ কৰিব পৰা নাযায়, তেতিয়া অন্য পূজাতকৈ বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতীকে পূজা কৰা হয়। বন্ধুসকল, আজি মোৰ টপিকটো হ'ল সৰস্বতী পূজাত কি নিয়ম পালন কৰিলে সুফল পোৱা যায়। আহক আমি এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। সৰস্বতী পূজাৰ দিনা বগা বা হালধীয়া বস্ত্ৰ পৰিধান কৰিলে ভাল। আমি যি পোছাক পিন্ধো সেয়া বগা বা হালধীয়া হ'লে সেই দিনটোৰ কাৰণে মংগল হয় বুলি কোৱা হয়। সৰস্বতী পূজাৰ দিনা বগা চন্দন বা হালধীয়া চন্দনৰ তিলক ব্যৱহাৰ কৰিব পাৰিলে ভাল। ইয়াৰ উপৰি কেশৰ মিশ্ৰিত চন্দন বা কেশৰৰ তিলক আপোনালোকে ব্যৱহাৰ কৰিব পাৰে, তেতিয়া আপোনালোকে সুফল লাভ কৰিব। সৰস্বতী পূজাৰ দিনা সৰস্বতী মাক সদায় হালধীয়া প্ৰসাদ বা বগা ভোগ প্ৰদান কৰিলে আপোনালোকে সুফল পাব। সৰস্বতী পূজাৰ দিনা সৰস্বতী মাক সদায় বগা বা হালধীয়া ফুলহে অৰ্পণ কৰিব লাগে, তেতিয়াহে আপোনালোকে সুফল পাব। শিক্ষাৰ লগত জড়িত সামগ্ৰী যেনে বহী, কলম, কিতাপ, পেঞ্চিল, এই সকলোবোৰ সামগ্ৰী বাগদেৱীৰ সন্মুখত আগবঢ়াই পূজা অৰ্চনা কৰিলেহে সুফল পোৱা যায়। সৰস্বতী পূজাৰ দিনা পূজা আগবঢ়োৱা সময়খিনিলৈকে ব্ৰতত থাকিব পাৰিলে সুফল পোৱা যায়। সৰস্বতী পূজাৰ দিনা কাকো খংৰাগ কৰিব নালাগে আৰু মনলৈ কোনো অশুভ চিন্তা আনিব নালাগে। যদি সেইদিনা মনটো পবিত্ৰ কৰি ৰখা হয়, তেন্তে বাগদেৱী সন্তুষ্ট হয় বুলি কোৱা হয়। সৰস্বতী পূজাৰ দিনা গোটেই দিনটো নিৰামিষ আহাৰহে খাব লাগে। সৰস্বতী পূজাৰ দিনা বিদ্যালয়ৰ উপৰিও ঘৰত ৰাতিপুৱা আৰু গধূলি পূজা অৰ্চনা কৰিব লাগে। সৰস্বতী পূজাৰ দিনা বাগদেৱীক ছাত্ৰ ছাত্ৰীৰ উপৰিও গায়ক গায়িকা, বক্তা, শাস্ত্ৰ ভাগৱত গোৱা বৈষ্ণৱসকল সকলোৱে পূজা কৰিব লাগে। কাৰণ এজন শিশুৰ পৰা জ্যেষ্ঠজনলৈকে সৰস্বতীৰ আৰাধনা কৰিলেহে জীৱনটোত সুফল পোৱা যায়। বন্ধুসকল, সৰস্বতী পূজাৰ দিনা আমি কেনেধৰণৰ নিয়ম পালন কৰিব লাগে, এই ভিডিঅ'টো আজি ইমানতে শেষ হ'ল। ভিডিঅ'টো যদি ভাল লাগিলে আপোনালোকে আমাৰ চেনেলটো লাইক কৰি দিব আৰু ভিডিঅ'টো চাই কমেণ্ট কৰিব, লগতে বন্ধুসকলৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেনেহ'লে আজিলৈ আহোঁ। জয় আই অসম।